অসহায় মই অসমীয়া মাধ্যমৰ এজন নিশিকিন ছাত্ৰ। হেঁপাহ মোৰো আছে, কিন্তু ক্ষমতা বহু দূৰত। আশা মোৰো আছে, কিন্তু নিৰাশা চতুৰ্দিশত। হয়, সময়ৰ আহ্বানত আৰম্ভ হৈছে অনলাইন শিক্ষা, কিন্তু কোনে বুজিব মোৰ দুৰাৱস্থা? আশাৰ কঠীয়া সিঁচিছিলোহে, তোকোচোন বানে লৈ গ'ল। ফুলি কিতাপবোৰো পানীত উটি গ'ল। চৌদিশে কেৱল অন্ধকাৰ হ'ল। কোনে বুজিব মোৰ দুৰাৱস্থা? দেউতাৰ পদত অস্থিৰতা, কত কষ্ট কৰি অসহায় জীৱন যাপন কৰি দেউতাৰ কষ্ট দেখি, মাৰ ভিজা নয়ন দেখি আন্ধাৰ নিশা দুচকু পানীৰে উপচি যায়। সপোনবোৰ থিতাতে হেৰাই, টোপনি নহাকৈয়ে ৰাতিটো পুৱাই। সকলো শেষ, সকলো শেষ। তাৰে মাজতনো কেনেকৈ কওঁ এটা মোবাইল দিয়া, কাৰণ আৰম্ভ হৈছে অনলাইন শিক্ষা। কিন্তু কোনেনো বুজিব মোৰ দুৰাৱস্থা? প্ৰভু, ক'ত আছা তুমি? চোৱাচোন ঘূৰি, দিয়াচোন দিয়া, ঘূৰাই দিয়া সেই দিন য'ত আশাৰ কঠীয়া ঠন ধৰি উঠিছিল, য'ত সপোনবোৰে পোখা মেলিছিল।